হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৰে ভালে হ'ব। ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ব'লক আজি মোৰ লগত আমাৰ ভণ্টিহঁতৰ ঘৰৰ পৰা ফুৰি আহোঁগৈ। ব'লক বেছি দেৰি নকৰোঁ আৰু গৈ থাকোঁ। কিবা এটা লৈ লওঁ পটককেনে, তাৰপিছত গৈ থাকোঁ। ব'লক কি ল'ম দেখাই আছোঁ। সকলোৱে অকল বিস্কুট মিঠাই লৈ যায়, মই ভাবিলোঁ আজি আলু পিঁয়াজ লৈ ফুৰিবলৈ যাওঁ। ব'লক পিঁয়াজ লৈ ফুৰিবলৈ যাওঁ। ব'লক। এইয়া পিঁয়াজ, এইখিনি মটৰ লৈ ল'লোঁ বস্তু চস্তু। এতিয়া যাওঁ ব'লক। ফাৰ্ষ্ট টিকলুজনীৰ কাৰণে কিবা এটা লৈ লওঁ। আপেল কেনে দিছে? আপেল এইটো 320, এইটো এইটো 240, এইটো 250, আঙুৰ আমি খোৱা 50। পুৱা 50। ফাইনেলি গাইছ আহি বহি ল'লোঁ গাড়ীত, আনিলোঁ আৰু কিবা কিবি ল'লোঁ। ভুজিয়া কেক লৈ ল'লোঁ, অলপমান আপেল ল'লোঁ, আঙুৰ ল'লোঁ। এতিয়া ব'লক গৈ থাকোঁ, গৈ ডাইৰেক্ট ঘৰত লগ পাই আছোঁ। ফাইনেলি গাইছ আহি পাই গ'লোঁ। মোক লৈ আহিলেগৈ ৰাস্তাৰ পৰা। এয়া ব'লক এতিয়া ঘৰলৈ যাওঁ, ঘৰত গৈ লগ পাই আছোঁ। ফাইনেলি গাইছ আহি পাই গ'লোঁ। চাহ তাহ খালোঁ। চাহ তাহ খাই ভাবিলোঁ আলহী ঘৰত আহিছোঁ, ভালকৈ মাছ মাংস ভাত খুৱাব। আহি পিনে লগাই দিলে কামত। চাওক কি কৰি আছোঁ। एकदम इन्होंने वक्त बदल दिया जज्बात। ফাৰ্ষ্ট চৰবত এগিলাচ খাই লওঁ, যিহেতু বহুত গৰম দিছে। ফাৰ্ষ্ট চৰবত এগিলাচ খাই লওঁ, তাৰপিছত দেখাই আছোঁ কি কৰি আছে, দেখাই আছোঁ। এইখন বনাবলৈ লগাই দিলে চাওক। এইখন বনাই আছে। হৈছে নে নাই হয় ক'বচোন কমেণ্ট কৰি। নাজানো কাম কৰিবলৈ, বনাব তেতিয়া আৰু শিকি আছে চাওক। এই গাইছ কাম চাম কৰি হৈ গ'ল। এতিয়া ব'লক কঁঠাল খাওঁ। এই আমাৰ কঁঠাল খাম আৰু। এইটো ভাঙা বুলি কয় নে কি বুলি কয় নে? কঁঠালটো ফালিছে আৰু খাম আৰু। এই আমাৰ ভণ্টি। ফাইনেলি গাইছ এয়া কঁঠাল ফাৰ্ষ্টত আপোনালোকে খাই লওক। এতিয়া কঁঠাল খাওঁ, যিহেতু বতৰৰ ফল বতৰত খাব লাগে বোলে, বতৰতে খাব লাগে। ব'লক এতিয়া কঁঠাল খাওঁ। নিছে কঁঠাল খাই কেনেকুৱা লাগিছে? টেষ্টি নাই? টেষ্টি। তোমাৰ নাম? পাপা নাম? মা নাম? পাপা নাম? আচ্ছা। আইতা নাম? মানিকী। আচ্ছা। কঁঠাল কেই ফুটা খালা? কেলে মিছা কথা কৈছা? এইখিনি কোনে খালে? এইকেইটা কোনে খালে? এইখিনি কোনে খালে? কেলে মিছা কথা কৈছা তেনেহ'লে? মই পিছত চিনাকি কৰি দি আছোঁ ভালকৈ দেই। পিছত কৈ দিবা দেই, ভালকৈ চিনাকি দি দিম দেই। কঁঠালটো দেখিবলৈ একদম সৰু, কিন্তু ফুট চাওক না কিমান ওলাইছে, আৰু আছে ইমানখিনি ওলাবলৈ। এইটো কি কঁঠাল বুলি কয়? পাত কঁঠাল। পাত কঁঠাল বোলে, এইটো পাত কঁঠাল বুলি কয় বোলে ইয়াক। খাব লাগে, পূৰা দিছোঁ মই। হেল্ল' গাইছ, কালি যিহেতু বহুত ৰাতি হৈ গ'ল, ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ। আজি আৰু বনাম। এতিয়া চাই থাকক আৰু কি বনাব পাৰোঁ। কালি আহি মানে এইখন বনালোঁ চাওক। এইখন বনালোঁ কালি আহি। এই গাইছ ব'লক এতিয়া ফাৰ্ষ্ট ভাতটো খাই লওঁগৈ। কালি ৰাতি খোৱালে কুচিয়াই, এতিয়াবা কি ভাই দিছে ব'লক চাওঁগৈ। কি কণী চাওক, কণী অকণমান। এয়া চাওক, পিঁয়াজ, নেমু, দালি, বোলে আচাৰ আছে, আচাৰ দি খাব লাগিব। আওকে बिल्कुल चुप। हिम्मत कैसे हुई तेरी मुंह खोलने की? জলকীয়া চাওক, এচাত দিছে জলকীয়া, এচাত ডিম, এইবিলাক
থাক খাই লওঁ তাৰ লগ পাই আছোঁ ফাইনেলি গাইছ ভাত চাত খাই হৈ গ'ল ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ আৰু ইয়াতে এণ্ড কৰিছোঁ লাভ ইউ অল বাই